हेलो एवरीवन वेलकम बैक टू माय चैनल। हेलो फ्रेंड्स गुड मॉर्निंग। की खबर आपनालोকৰ? आशा कৰো সবাই ভালে আছে। আৰু আজি মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া সময় হৈছে 7:30। মই অলপ আগতে উঠিছোঁ আৰু আজি যাম বৰপেটা। মাহঁতৰ লগত যাম। 8:30 মানত যাম। ঘৰৰ পৰা ওলাম 8:30 মানত। মাৰ গা কেইদিনমানৰ পৰা বেয়া হৈ আছিলে, সেইকাৰণে হঠাতে যাব লগা হ'ল বৰপেটা। তো মই এতিয়া গা ধুবলৈ যাওঁ আৰু মই গা চা ধুই ওলাই মেলি একেবাৰে যোৱাৰ সময়ত লগ পাই আছোঁ আপোনাক। তেন্তে মই গা পা ধুই ওলাই লওঁ। আৰু আমি আহি পালোঁ বৰপেটা আৰু এতিয়া যাম ডক্টৰৰ ওচৰত। ডক্টৰৰ ওচৰত নাম চাম লগাই আহিলোঁ। ডক্টৰ দুটাতহে আহিব, তো এতিয়াও বহুত দেৰি আছে। সেইকাৰণে আমি বৰপেটা সত্ৰত আহিলোঁ। এতিয়া বৰপেটা সত্ৰৰ পৰা আকৌ 2টা বজাত তাতে যাম। ইফালে আইতা মাহঁতে ধূপ চাকি লৈ আছে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু যিমানখিনি পাৰিলোঁ বাহিৰৰ পৰাই আপোনালোককো দেখুৱালোঁ। কাৰণ ভিতৰত 3টা মানুহক বা ছোৱালী মানুহক যাব নিদিয়ে, অকল দেউতাহে ভিতৰত গৈছিলে, সেইকাৰণে ভিতৰৰ পৰা একো দেখুৱাব নোৱাৰিলোঁ। এতিয়া আমি সত্ৰৰ পৰা ওলালোঁ আৰু তাৰপিছত কিবা অলপমান খাই আকৌ ডক্টৰৰ ওচৰত যাম। নামৰ নাম্বাৰটো জানিলে কথা নাছিল, ভৰি দিব গ'লো। মোবাইল দি ভৰি দিলোঁ, নাম্বাৰটো নাছিল। ভাত চাত খালোঁ, খাই এতিয়া অংকুৰাম হস্পিটেলত আছোঁ। ইয়াতে বহে ডক্টৰ। দেখুওৱা হৈ গ'ল আৰু এতিয়া বৰপেটা বজাৰত সোমাইছোঁ। কাপোৰ অলপমান চাওঁ, গতিকে ভাল লাগে লওঁ। এতিয়া গৈ আছোঁ ঘৰ। আমি ৰঙা পানী পালোঁ। এইফালে পপকৰ্ন খাই আছে, মাও খাই আছোঁ লগতে।
দুটি মনে কেটি প্রাণ তোমার মোর প্রেমর মিলন যেনি সাদরে মদম খানি এইখন হৈছে বেকি নদী বুলি কয় ইয়াতে অলপ ৰখি ফটো চটো মাৰিলোঁ আৰু বৰপেটাৰ পৰা এতিয়া আহি পালোঁ অভয়পুৰী ইয়াতে এজনী বা আছে বাৰ এটা পোৱালি হৈছে 1.5 মাহমান হ'ল তাক চাব আহিছোঁ চাই আকৌ ঘৰ গুচি যাম তাৰপিছতে এইটোৱে হ'ল বাৰ ল'ৰা পুৰা টোপনিত লাল কাল হৈ আছে যে গৈছিলোঁ তাৰ পৰা এইটো ল'লোঁ আৰু মায়ে লৈছে এইখন পঢ়িবৰ কাৰণে নাম পাৰিজাত আৰু ভিটোৰ পৰা এটা এনেকুৱা হোৱাইট পেণ্ট ল'লোঁ কুৰ্তিৰ লগত পিন্ধিব পৰাকৈ তাৰ কাৰণে এটা টি চাৰ্ট ল'লোঁ আৰু বৰপেটা বজাৰৰ পৰা এই কাপোৰযোৰ ল'লোঁ এনেকুৱা সৰু সৰু ফুল আছে কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে আপোনালোকৰ জনাবচোন The next morning. হেল্ল' এভৰিৱান গুড মৰ্ণিং বৰপেটাৰ পৰা আহি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল ভাগৰ লাগিলে ভাত চাত খাই ৰাতি শুই গ'লোঁ আৰু ভাবিলোঁ এতিয়া মৰ্ণিং ভিডিঅ'টো শেষ কৰি দিওঁ ইয়াতে তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তেন্তে আজিৰ কাৰণে ইমানতে বাই বাই